सुबह हो गई माँ इसको देखो ये देखो इसको देखो साला इतना गर्म में ब्लैंकेट कौन लेता है भाई कौन लेता है इतना गर्म में मोने 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 এইখনে আদে বাগানখন মানে এই মানুহ পোৱা নাই একদম বিচাৰি একদম দিন নাপাবো নে কিমান দীঘল দীঘল গৈছে একদম নে কিমান দীঘল দীঘল গৈছে তো মানে মানুহ মানে পাবলৈ নাই কৈছো নহয় কি ক'ম মানে তো এতিয়া যাওঁ এই হাতীপতি আমাৰ ওচৰতে তো মানে দুটা মানুহ লৈ আহোঁগৈ পাবি নে কেনেকুৱা দীঘলৈ গৈছে নি দীঘলৈ গৈছে তো মানে মানুহ দুটা যেনে তেনে লৈ আহোঁগৈ পইচা দিলেও মানুহ পাবলৈ নাই সঁচাকৈ আকৌ দি দিয়া একদম বিশ্বাস নকওঁ পইচা দিলেও মই পাবলৈ নাই মানুহ ইয়াত তো মানে এতিয়া যাওঁ তাৰমানে তাক দুটা যেনে তেনে বিচাৰি মেলি লৈ আহোঁগৈ দেই ৰাস্তা পোৱা দিছে নে কেনেকুৱা খোলা ৰাস্তা কি কম মানে তো ঢেৰ মানুহ আহিছে আমাৰ মানে ৰিটাৰ্ভ এটা আছেতো মানে এইবোৰ ঢেৰ মানুহ আহিছে আৰু এই আমাৰ গাঁৱলৈ ৰাস্তা দেই নাই কেনেকুৱা একদম পকা ৰাস্তা হোৱাই নাই আজি আৰু মানে আজি মোৰ একদম এই জমকত মানে আৰু এই ৰাস্তা দেখিয়ে পোৱা নাই জানো কেতিয়ানো ৰাস্তা আহিব আৰু এইবোৰ ইয়াত মানে আমাৰ ইটাকটা আছে আৰু মানুহ চানুহ ঢেৰ আহিছে আৰু নাই বাছ লৈ আহিছে আৰু সেয়াই আৰু দেখাই দিছোঁ মানে মই হাতীপতি পাইছোঁ আহি আৰু দেই এইডোখৰ হাতীপতি আমাৰ হাতীপতি তো এইপিনে যাব লাগিব লাইনলৈ দেই হাতীপতি যিটো লাইন আছে এই লাইন লৈ এইফালে যাব লাগিব সেইবোৰ দেখিছে না ফুটবল খেলি আছে ল'ৰাবোৰ একদম মানে সৰু ল'ৰাবোৰ ৰাতিপুৱা একদম পুৰা ফুটবল খেলে আমাৰ ইয়াত আকৌ আছে দেখাই দেই মোৰ মানুহ বিচাৰি দেখিছে নাই কেনেকৈ সোমাই লগাই আছে এই মানে ডাঙৰ মানুহটো বিচাৰি লওঁ তাৰপৰা দেই মানুহ বিচাৰি আহি আছিলোঁ বৰষুণে দি দিলে বৰষুণ তই ক'ত যাবি হা ঘৰ যাবি বৰষুণে দি দিলে তাৰমানে মানুহটো বিচাৰি গৈছিলোঁ মানুহ অকল এটাহে পালোঁ এতিয়া গোটেইখন ছিঙিব পাৰে নোৱাৰো নাজানো আৰু মানে তাৰপাছত এতিয়া আহি মেলি আইতাহঁতৰ ঘৰত সোমাইছোঁ আৰু এয়া আইতা সেইপিনে মামী আছে আজি তাৰমানে মোৰ মানে কি হ'ল ইয়াত সোমালে মানে ভালেই নালাগে মানে সেইকাৰণে সোমাইছোঁ আৰু এতিয়া দেই অকণমান আৰু তাৰপৰা এয়া আমাৰ সৰু মামী আৰু দেই এইটো পোৱালিলোঁ এৰিলোঁ gitu itu hebat juga lah tu bah pani ka nam ko pai tai pani di sek kha nam ko pani khali itu lutu khali deh pani khate ini nak ni saya tu Aku kiba এটা কৈ দে হাই বুলি কৈ দে হাই বুলি কৈ দে তো এইকেইটা পোৱালিকেইটা এইটো আমাৰ হোম মা পাইল দিয়ে এইটো এইটো হাঁহি দে আৰু এইটো আমাৰ মাজৰ মা আহি চলাবি না ডিঙি চাক বান্ধি দিছে এইটো তোৰ দাঁতটা কি হ'ল দাঁতটা কি হ'ল খোলাবি না হাঁহিছে তাৰ কাৰণে সোমালো এটা আমাৰ মামাহঁতৰ ঘৰ তালৈ যাম মানে অকণমান চিনাকি কৰা দিম আজি আৰু দেই গোটেইখন আৰু কি ক'ম আৰু এই বতৰটো মানে ৰাতিপুৱাটো ধৰক ঠিকে থাকে আছিলে মই মানে এতিয়া আহি বতৰ মানে কি ক'ম আৰু
ইয়াত মানে দুটামান শুই আছে দেই এই দুটা চাওক মুখত এটা শুই আছে দেই এইটো এটা ব্লেংকেট লৈ সেই গৰমখনত ব্লেংকেট লৈ শুই আছে ভাল ন কি কম আৰু মানে আজিকালি ল'ৰাব মানে ইমান দি দিলে মানে আগতে আমি স্কুলত যে পঢ়ি আছিলো যে 4টা বজাত উঠাই আকৌ আমাক টিউচন যাব লাগে যে আজিকালি ল'ৰা নকলে হেৰি আৰু ভাল ন सुबह हो गई माँ इसको देखो ये देखो इसको देखो साला इतना गर्म में ब्लैंकेट कौन लेता है भाई कौन लेता है इतना गर्म में इतना गर्मी में ब्लैंकेट भी लेता है इसे फैन भी चलाता है ये देख ना चकुते मिलिबই বনাইছে এই চাম কোন হে সেডনো তো গাইছ এতিয়া আহি মই দোকান পাই গলোহি তো ঘৰৰ পৰা মাত লৈ মেলি আহিলোঁ এতিয়া মই যাম শিৱসাগৰলৈ আৰু দোকানখন আপোনালোকক মই আগতো দেখাইছোঁৱেই মই গোটেই দোকানখন দেখাইছোঁ তো আজি অকণমান দেখাই দিছোঁ এইখনে আমাৰ দোকানখন তো এতিয়া বস্তু চব ওলোৱা হোৱা নাই মই জাষ্ট সোমাইছোঁ মানে শিৱসাগৰ যাব লাগিব তো আৰু দোকানত তাৰমানে একদম ডাঙৰ মানে একদম কি ক'ম খাতৰা মানে একদম আগ্ৰা মানে এটা তোমাৰ হেৰি আপোনালোকক মানে এটা হেৰি কি কয় অফাৰ দি থকা হৈছে মানে খাতৰা অফাৰ এটা দি থকা হৈছে আপোনালোকে আহিব পাৰে তো অফাৰটো মানে কি আপোনালোকক মই কৈ দিছোঁ 555 টকাত এখন মুগাৰ মেখেলা মানে টচ মুগাৰ হয় যিটো আপোনাৰ পাট মুগাৰ বুলি কয় যে সেই মুগাৰ মেখেলাখন আমাৰ 555 টকা দি থকা হৈছে যোনখন আপোনাৰ মুগাৰ দাম হৈছে 1000 টকা তো 555 টকাত আপোনাৰ মুগাৰ মেখেলাখন আপোনালোকক দি থকা হৈছে আপোনালোকে আহিব আৰু মই দেখাই দিছোঁ কোনখন তো এইখন চাব পাৰে 555 টকাত দি থকা হৈছে সকলো কালাৰ পাই যাব তো আপোনালোকে আহক আৰু লৈ যাওকহি আৰু যদি এড্ৰেছটো যদি আপোনালোকৰ লাগে তেতিয়াহ'লে আপুনি গুগল মেপত আপোনালোকে চাৰ্চ কৰি দিব JK ষ্ট'ৰ হাতীপতি বুলি চাৰ্চ কৰি দিয়া মাত্ৰকে অট'মেটিক ইয়াৰ লোকেশ্যন ফোন নাম্বাৰ সকলোখিনি পাই যাব আৰু গোটেই টোটেল এড্ৰেছ দিয়া আছে যদি আপোনালোকে যদি পুৰা বাম্পাৰ অফাৰ চলি আছে পূজা 1 তাৰিখলৈকে বৰ্তমান অফাৰ চলি থকা হৈছে আপোনালোকে আহক আৰু লৈ যাওক আৰু আপোনালোকক মই মেখেলা এখন দেখাই দিছোঁ এইখন হ'ল ৰঙা চাব পাৰে কি ধুনীয়া দিয়া আছে এইখন কোলা তো এনেকুৱা বহুতখিনি কালাৰ আছে তো পাই যাব আপোনাৰ যেনেকুৱাই কালাৰ লাগে তেনেকুৱাই কালাৰ পাই যাব আপোনালোকক মই জাষ্ট এটা চেম্পল এটা দেখাই দিছোঁ গোটেইকেইটাৰে কালাৰৰ মুঠতে আহি যাওক লৈ যাওক বাম্পাৰ ৰখা মানে অফাৰ চলি আছে 555 টকাত যোনখন মেখেলা আপোনাৰ 1000 টকাৰ তলত আপুনি ক'তো নাপায় সেইখন আমাৰ JK ষ্ট'ৰ হাতীপতিত বৰ্তমান দি থকা হৈছে 555 টকাত আপোনালোকে আহি লৈ যাব পাৰে চাই লওক মেখেলাখন মই এটা খুলি নেদেখাওঁ তো এনেকৈ দেখাইছোঁ আপোনালোকে যেতিয়া দোকানলৈ আহিব আপোনালোকলৈ খুলি মেলি দেখুওৱা হ'ব আহিব লৈ যাব 555ত চাই লওক একদম ওচৰৰ পৰা দেখাই দিছোঁ গোটেইখিনি গোটেই ফুলটো আপোনালোকক মই ভালকৈ দেখাই দিছোঁ চাই লওক তো আহি লৈ যাওকহি আৰু মেইন কথাটো হ'ল মানে কি হ'ল মোৰ হেলমেটটো দোকানতে আছিলে মই তাৰ কাৰণে সোমালোঁ দোকানত তো হেলমেট লৈ এতিয়া শিৱসাগৰ যাব লাগিব আৰু সেয়া হেলমেটটো যদি নলওঁ মানে আজিকালি গম পায় আৰু মানে কেনেকুৱা গোটেই পৰিস্থিতি এতিয়া পুলিচে ধৰিলে আৰু ফাইনটোতো কাটি দিবই আৰু ফাইনটো কাটি দিলে আপোনাৰ 1000 টকা এটা গ'ল তাৰপৰা আপুনি হেলমেটটো পিন্ধি যাওক নিজৰ ছেফটিটো হ'ল বুজিছে মানে কিমান আপোনালোকক মই জ্ঞান দিছোঁ বুজিছে সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে এনেকুৱা আপোনালোক জ্ঞান পাবলৈ গম পালে তো সেয়া হেলমেটটো এতিয়া পিন্ধোঙা যাওঁ দেই আপোনালোকে হেলমেটটো লৈ ল'ব আকৌ নহ'লে পুলিচে ধৰিলে 1000 টকা এটা লগাই দিব আৰু সেইকাৰণে এনেকুৱা নতুন নতুন জ্ঞান পাই থাকিবলৈ ইয়াত যে সোমাই আছে আৰু বহুত সোমাই আছে আৰু ঢেৰ জ্ঞান দিওঁ আপোনালোকক তো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা বেল আইকনটো যে একদম দবাই দিয়ক মুঠতে যিমান জোচে পায় মুঠতে দেই এনেকুৱা ঢেৰ জ্ঞান দিওঁ আপোনালোকক বহুত সোমাই আছে মোৰ এইটো খেল চলি আছে চাৰি হৈছে এতিয়া পুৰা মানে তো এইবিলাক খেল চলি আছে এনে খেল চলি আছে ধৰিব লাগে তো এতিয়া ক্লাছটোতো খতম হৈ গৈছে এইপিনে এতিয়া পুৰা ফটো মাত ব্যস্ত দে আৰু এইপিনে ছাতি চব আশ্চৰ্য আশ্চৰ্য চাব আশ্চৰ্য নাই
ব'লা পলাই যাওঁ তো বিট দিয়া আকৌ বৰ ভাল লাগিছে তো এয়া বৰপুখুৰী পাৰ এইপিনে দেখিছে এখন কমাৰ্চ কলেজ তো সেইটো হ'ল দলটো সেইখিনিতে আছে দলটো তো আমাৰ ক্লাছটো ইয়াতে চলি আছিলে তো এতিয়া বৰ্তমান ফটোশ্বুট কৰি আছে এয়া দে চলি আছে দাদা ভাল জুবিনক চাব গৈ আছো তিনিচুকীয়া ৰাজবাকী চাইছো তো দে কোনো হ'ব আন তুমি মোৰে দেহাজান পতে মোলে অভিমান কিয় কদা সুধি চাম দুগালতে মাৰিলে মোকে মাৰ যাচি দিমে গৈ দুখতো হবাহি মোৰ এইখনে হ'ল শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়